কি ক'ব আজি ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই খুব ধুনীয়া এটা কাৰ্যসূচী মানে শৈক্ষিক জাগৰণ হয় আপুনি কি পোনপ্ৰথমে মই ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ তৰফৰ পৰা আপোনালোক সকলোকে ধন্যবাদ জনাইছোঁ আৰু ওদালগুৰি ৰাভা ছাত্ৰ সন্থাৰ এটা কাৰ্যসূচী আমি চিন্তা কৰিছিলোঁ তাৰ কাৰণে আমি ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ যোগেৰে তেখেতসকলে ইয়াতে আজি এটা পিদান জাগৃচিনী নামেৰে আমি এটা কাৰ্যসূচী আমি হাতত লৈছোঁ এডুকেশ্যনেল ৰিনাইচেঞ্চ অৰ্থাৎ শৈক্ষিক নৱজাগৰণ যিহেতু আমি সকলোৱে গম পাওঁ যে আজিৰ যুগত আমি শিক্ষাই হৈছে এটা এনেকুৱা এটা শক্তিশালী বস্তু য'ত এটা জাতি গঠন প্ৰক্ৰিয়াত আগুৱাই যাবৰ কাৰণে আমাক সদায় আমাক উৎসাহিত কৰে সেয়েহে শিক্ষাটোক আমাৰ ৰাভা ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত এটা খুব আমি পিছ পৰি থকা যেন এটা অনুভৱ হৈছে আমাৰ সেয়েহে আমাৰ উঠি অহা ছাত্ৰ ছাত্ৰীৰ কাৰণে এটা নৱজাগৰণ সৃষ্টি কৰিবৰ কাৰণে ভেৰগাঁও অঞ্চলৰ ৰাভা ছাত্ৰ সন্থাই এটা খুব মহৎ চিন্তালৈ আগবাঢ়িছে আৰু এয়া আমাৰ জাষ্ট আৰম্ভণিহে আৰু ইয়াৰ পিছত তেখেতসকলে এই আঞ্চলিক অন্তৰ্গত তেখেতসকলে বিভিন্ন গাঁও বিভিন্ন স্কুলসমূহত তেখেতসকলে ভিজিট কৰিব গাঁওসমূহত সজাগতা সভা লগতে কেৰিয়াৰ কাউন্সিলিং লগতে এণ্টাৰপ্ৰিনাৰশ্বিপৰ ওপৰত হওক যিকোনো ধৰণৰ হওক ছাত্ৰ ছাত্ৰীৰ লগতে এটা যিটো আমাৰ ৰাইটটো যিটো আমাৰ এডুকেশ্যন এক্ট মতে যিখিনি আমাৰ যিহেতু আগন্তুক আমাৰ NAP 2020 যিবোৰ যথেষ্টখিনি জানিব লগা কথা বুজিব লগা কথা আছে সেইখিনি কথা আগত ৰাখি ৰাভা ছাত্ৰ সন্থাৰ ভেৰগাঁও আঞ্চলিক সমিতিয়ে এই মহৎ উদ্দেশ্যত আমি উপস্থিত হৈছোঁ আৰু এই চেগতে মই ভেৰগাঁও আঞ্চলিকৰ সকলো কৰ্মকৰ্তাক মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধন্যবাদ এইটো কথা হয় যিহেতু আমি এটা জেনেৰেশ্যনত আছোঁ আৰু আমি ভালদৰে জানো যে আমি আজিকালি এতিয়া জেন জি আলফা 1 জেন জি জেনেৰেশ্যনত আমি আছোঁ সেইকাৰণে এইটো মনোভাৱ হৈছে যে তেখেতসকলৰ লগত নতুন জেনেৰেশ্যন আৰু পুৰণা জেনেৰেশ্যনৰ মাজত এটা আমাৰ ডাঙৰ গেপ এটা হৈছে চ' আমি সেই গেপটো ফিল আপ কৰিব লাগিব আৰু আগন্তুক কথাটো হৈছে যে যিহেতু আমাৰ সন্মান কৰাটো সন্মান বিচৰাটো বিচাৰিলে নহ'ব আমি একচুৱেলি আমি কোনোবাখিনি ছাত্ৰ ছাত্ৰীক আমি সন্মান কৰিব লাগিব তেখেতসকলৰ প্ৰাইভেচি আমি কিছুমান কথাত আমি চিন্তা চৰ্চা কৰিব লাগিব আৰু আজিৰ যুগত যিহেতু মানসিকতাবিলাক যথেষ্ট সলনি হৈছে আৰু এই আমাৰ যিটো বিজ্ঞান পদ্ধতিৰ যুগ আৰু সেই যুগত আমি সিহঁতৰ লগত ফেৰ মাৰিব পৰাকৈ আমাৰ চিন্তাধাৰাটোক লৈ পিনে আমি আপডেট হ'ব লাগিব আৰু ইয়াৰ চেগতে এই যে ছাত্ৰ ছাত্ৰীসকলৰ মনত যিবিলাক প্ৰশ্ন উদয় হৈছে সেই প্ৰশ্নবিলাকত ক'ৰবাত নহয় ক'ৰবাত আমি আমাৰ জেনেৰেশ্যনটো আমাৰ পুৰণা জেনেৰেশ্যনেই হওক নতুন জেনেৰেশ্যন আৰু আহি থকা জেনেৰেশ্যনৰ মাজত যিটো এটা কলাবৰেশ্যন যিটো আমাৰ এমালগেমিনেশ্যন বা যিটো ব্ৰিজ যিটো গেপিং দ্য ব্ৰিজ বুলি ক'ব সেইটো আমি নিশ্চয়কৈ এনেকুৱা ধৰণৰ অনুষ্ঠানে মই ভাবোঁ যে আমি এইবিলাক আমি গেপবোৰ আমি পূৰণ কৰিব পাৰিম ক'ৰবাত দেখিছোঁ আমি যে আজিকালি ছাত্ৰ ছাত্ৰী একচুৱেলি পঢ়িব নোখোজাৰ কাৰণটো হ'ল যে চব বস্তু মোবাইলতে পায় যিহেতু কিন্তু মোবাইলত পালে আমি এটা কথাই লক্ষ্য ৰাখিব লাগিব যে স্কুলৰ বিদ্যাদানিক শিক্ষাটো উপৰি আমাক যিটো আমাৰ কেৰেক্টাৰ বিল্ডিং পাৰ্চনেলিটি ডেভেলপমেণ্ট স্কিলৰ ওপৰত আমি যথেষ্টখিনি কাম কৰিব লগা আছে আৰু ক'ৰবাত আমি গম পাইছোঁ যে একাডেমিক কেৰিয়াৰটো বিল্ড আপ কৰাৰ লগতে আমাক কিন্তু মাৰ্কছ অৰিয়েণ্টেড আমি বহুত হৈ গৈছোঁ আৰু এই মাৰ্কছ অৰিয়েণ্টেড হোৱাৰ ফলত আমাৰ কি হৈছে আমি খুব চেল্ফিছ হৈ গৈছোঁ আমাৰ ছ'চিয়েল আমি হ'বলৈ পৰা নাই চ' এজ এ বিং এডুকেটেড উই হেভ টু বি ভেৰি ছ'চিয়েল ফাৰ্ষ্ট দেন এজ এ হিউমেন বিং আমি ভাবোঁ যে আমি আগুৱাই যাব পাৰিম খুব এটা সুন্দৰ অনুষ্ঠান আৰু এই অনুষ্ঠানত আপুনি যিহেতু উপস্থিত হ'ল কি অনুভৱ হৈছে হয় খুব সুন্দৰ অনুভৱ আজি নিখিল ৰাভা ছাত্ৰ সন্থা ভেৰগাঁও আঞ্চলিক সমিতিয়ে প্ৰথমবাৰৰ বাবে আমাৰ ৰাভা ভাষাত নামাকৰণ কৰিছে তেওঁলোকে পিদান জাগৃচিনী অৰ্থাৎ নৱজাগৰণ বুলি ক'লে এটা শৈক্ষিক ইয়াত কাৰ্যসূচী লোৱা আছে শিক্ষা সজাগতা সভা আৰু কেৰিয়াৰ কাউন্সিলিং প্ৰগ্ৰাম এটা লোৱা হৈছে তো এই চেগতে মই ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ তো আজি প্ৰথম সভা আৰম্ভণি হৈছে তো আমি নৱজাগৰণ নামেৰে এইটো কাৰণে আমি নামাকৰণ কৰিছোঁ তো আমাৰ নিজৰ ৰাভা জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক আমি শৈক্ষিক দিশত আমি জাগ্ৰত কৰাৰ অৰ্থত যুৱচামক আমি ছাত্ৰ ছাত্ৰীসকলক জাগ্ৰত কৰাৰ অৰ্থত এনেকুৱা ধৰণৰ আমাৰ কাৰ্যসূচীবিলাক লোৱা হৈছে আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমাৰ জনগোষ্ঠীটোৰ যিখিনি নেকি পিছপৰা ছাত্ৰ ছাত্ৰী এইবিলাকক আমি শৈক্ষিক দিশত আমি সুন্দৰভাৱে আগবঢ়াই লৈ যাব বিচাৰিছোঁ তো ছাত্ৰ সন্থা হিচাপে আমাৰ যথেষ্ট দায়িত্ব আছে আমাৰ যথেষ্ট কৰণীয় আছে গতিকে এনেকুৱা ধৰণৰ মহান কাৰ্যসূচীৰ জৰিয়তে আমি আমাৰ জনগোষ্ঠীয় ছাত্ৰ ছাত্ৰীসকলক আমি আমাৰ জনগোষ্ঠীটোৰ যিবিলাক অভাৱ হৈ আছে ACS UPSC
বা IAS বা আন মানে অসম চৰকাৰৰে হওক বা ভাৰত চৰকাৰে হওক আমি সম্পদবিলাক আমি সৃষ্টি কৰিবৰ কাৰণে আপ্ৰাণ আমি চেষ্টা ৰাখিছোঁ আৰু এই চেষ্টা আমাৰ অব্যাহত থাকিব। হয়, তো যেহেতু আমাৰ ৰাভা জনগোষ্ঠীৰ প্ৰায় 90% মানুহ আমি গাঁও অঞ্চলত বাস কৰোঁ, ভিতৰুৱা অঞ্চলত আমি বাস কৰোঁ, গতিকে গাঁও অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে আজিৰ এই সময়ছোৱাত যেনেকুৱা ধৰণৰ শিক্ষাৰে তেওঁলোকে আগবাঢ়ি যাব লাগিছিল, যেনেকুৱা ধৰণৰ কৃষ্টি সংস্কৃতিৰে তেওঁলোকে আজি মানে আগবাঢ়ি যাব লগাছিল, তো আজি আমাৰ ক'ৰবাত নহয় ক'ৰবাত তেওঁলোকৰ লগত এটা গেপছ ৰৈ যোৱাৰ কাৰণে আমি তেওঁলোকক আজি যিমান দূৰ আগুৱাই লৈ যাব লাগিছিল ক'ৰবাত নহয় ক'ৰবাত আমাৰ এটা মানে কিন্তু এটা থাকি যোৱা যেন আমাৰ অনুভৱ এটা হৈছে। গতিকে আমি যিহেতু দায়িত্বত আছোঁ, গতিকে আমি চেষ্টা কৰিছোঁ, আমি ভিতৰুৱা অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আমি যিমান দূৰ পাৰোঁ আমি আগুৱাই লৈ যোৱাৰ আমি চেষ্টা কৰিছোঁ। হয়, এটা খুব মৰ্মান্তিক ঘটনা। সদৌ আদিবাসী ছাত্ৰ সন্থা আছাৰ এজন বলিষ্ঠ নেতা সভাপতি প্ৰয়াত প্ৰদীপ নাগ দাদা ডাঙৰীয়া আজি আমাৰ মাজৰ পৰা হেৰুৱাই গ'ল। এটা অচিন ৰোগত তেওঁ মৃত্যুবৰণ কৰিলে। গতিকে তেখেতৰ মৃত্যুত আমি নিখিল ৰাভা ছাত্ৰ সন্থাই যথেষ্ট শোক প্ৰকাশ কৰিছোঁ, দুখ প্ৰকাশ কৰিছোঁ আৰু পৰিয়ালক আমি সমবেদনা জ্ঞাপন কৰিছোঁ। তেখেত এজন বলিষ্ঠ নেতা আছিল, ইয়াত কোনো সন্দেহ নাই। এটা অসমৰ এজন মানে সংগ্ৰামী নেতাক আমি হেৰুৱাইছোঁ। গতিকে তেখেতৰ মৃত্যুত অকল আদিবাসী জনগোষ্ঠী বুলি ক'লে নহয়, অসমৰ মানে এজন বলিষ্ঠ কণ্ঠৰ নেতা আমি হেৰুৱাই পেলাই আমি মৰ্মাহত হৈছোঁ আৰু পৰিয়ালক আমি পুনৰবাৰ সমবেদনা জ্ঞাপন কৰিছোঁ।